দি আমি এফালে ব্ৰিজৰ তলেদি গৈ আছোঁ আৰু ৰাস্তাবোৰ বহুত আছে ন মেপত চাই নগ'লে আমি ওলাবই নোৱাৰিম আৰু বহুতকেইটা ৰাস্তা আমাৰ কনফিউজো হৈ গৈছিলে এফালে মানে ব্ৰিজ বনাই আছে সেইফালে যাব নালাগে আমি কিন্তু সেইফালে গ'লোঁ লোকেশ্যনত সেইফালে দেখাই আছে তাৰপিছত আকৌ ওচৰ পাজৰ মানুহক সুধি মেলি আমি এইফালে পালোহি কামাখ্যা মন্দিৰৰ গেটখন আৰু কামাখ্যা মন্দিৰখন আপোনালোকে জানেই নীলাচল পৰ্বতৰ ওপৰত আছে আৰু আমি সেই তালৈ গৈ আছোঁ আৰু এইফালে দুইজন পালোহি আহি বহুত ৰাস্তা বিচাৰি পাইছোঁহি আহি পাই এইফালে ধূপ চাকি আদি কৰি এইবিলাক লৈ ল'লোঁ তাৰপৰা আহিলোঁ কুপন ল'বলৈ যিহেতু ইয়াত কুপন ছিষ্টেম হয় কুপন ল'লেহে ভিতৰত মাক দৰ্শন কৰিব পাৰিম সেইটো কাৰণে কুপন ল'বলৈ আহিলোঁ আৰু মানুহৰ সংখ্যা বহুত বেছি আৰু বহুত মানুহ আছে সেইটো কাৰণে ৰখিবলগীয়া হ'ল লাহে লাহে এজনকৈ গৈ ফেলেদি গৈ সেনেকৈ ৰখিব লাগিব আৰু প্ৰথমবাৰ আহিছোঁ যিহেতু ইমান ভালকৈ নাজানো ক'ত কি কৰে সেইটো কাৰণে মানুহবিলাকক সুধি লৈছোঁ তেওঁলোকে জানেতো ইয়াত থকা মানুহবিলাকক ক'ত কি কৰে কি নকৰে আপোনালোকেও আহিলেও এনেদৰে সুধি ল'ব ফাৰ্ষ্ট টাইম আহিলে চবৰে কনফিউজ হৈ যায় ৰাস্তাবোৰ আৰু মেপত অলপ ভুলকৈ দেখুওৱা আছে সেইফালেদি যাব পাৰি কিন্তু ব্ৰিজখন বনাই থকাৰ কাৰণে মানে সেইফালেদি ৰাস্তা বন্ধ কৰি থৈছে আৰু আমি মানে মেপত সেনেকৈ দেখাই আছে সেইটো কাৰণে আমি সেইফালে গৈছিলোঁ এতিয়া তাতেই বৰ্তাহঁতক সুধিলোঁ আৰু মানুহকো সুধিলোঁ সোধাৰ পিছত নোৱাৰে বুলি ক'লে আৰু এইফালে আমি কুপন ল'বলৈ ৰখি আছোঁ যিহেতু 4-5 ঘণ্টা ধৰি আমি কুপন ল'বলৈ ৰখি আছোঁ বহুত মানুহৰ ভিৰ হৈছে মন্দিৰৰ ভিতৰতো বহুত মানুহ আছে সেইটো কাৰণে মানে কমকৈ মানুহবোৰ যাবলৈ দিছে যিহেতু জেগাও নহ'বগৈ সেনেকৈ সেইটো কাৰণে বহুত দেৰি ইয়াত ৰখা হ'ল আৰু এইফালে দেখিছেনে এই দুখন কপালত মাৰি লৈছোঁ যিহেতু গাইজ কুপন লৈ ল'লোঁ কুপন খাই দিয়া এইটো গাইজ কুপন লৈ ল'লোঁ আৰু ওলাই দিছোঁ ফটোও আছে স্কেন কৰে এইফালে কুপনটো লৈ গৈ আছোঁ ব'লক লগতে গৈ থাকোঁ মানুহে কয় ন ভগৱানক পাবলৈ বহুত টান বুলিকে ধৈৰ্য লাগিব সেই ঠিক তেনেকুৱাই কথা ধৈৰ্যটো মেইন আহি পালোঁ নেমু পানী ঠাণ্ডা নেমু পানী কুপন লৈ আহি মেলি আমি আকৌ মন্দিৰৰ ভিতৰত পালোঁহি মেইন দৰ্শন কৰা জেগালৈ এতিয়াও যাবলৈ আমাৰ বহুত টাইমেই আছে আমি ভিতৰত 5 ঘণ্টামান বহিছোঁ 5 ঘণ্টামান বহি লাইনকৈ চিৰি আছে এইফালেদি আহি থাকিব লাগে তাতো আমি কমেও 2-3 ঘণ্টামান ৰখিছোঁ তাৰ পাছতো বহুত দেৰিয়ে হৈছে কাৰণ মানুহৰ বহুত বেছিয়ে ভিৰ আৰু আজি বুলিয়ে নহয় সদায় ইয়াত মানুহৰ ভিৰ লাগি থাকে আৰু এতিয়া দৰ্শন কৰা জেগা পালোহি দেখিছেনে মানুহৰ ভিৰ আৰু সেইটো চাইডে অলপ VIP বিলাক অকণমান বেলেগকৈ হেৰি কৰে আৰু তাত অকণমান সোনকালে কৰি দিয়ে VIP গেষ্টবিলাকত আমি সেইফালে VIP গেষ্ট নহয় আৰু এইফালে ধুনীয়াকৈ দৰ্শন কৰি ওলাই দিলোঁ মন্দিৰৰ পৰা মই বোলো মন্দিৰৰ অকণমান চৌহদটো দেখাওঁ আপোনালোকক কেনেধৰণৰ ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ যদিও যিমানখিনি পাৰিছোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকেও আহিব মা কামাখ্যাই আপোনালোকক সকলোৰে মনোবাঞ্ছা পূৰণ কৰিব যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব সকলোৰে আশা সপোন সকলোবোৰ পূৰ হ'ব আৰু আমি এতিয়া ওলাই দিওঁ বুলি ভাবিছোঁ বহুত দেৰি হৈ গ'ল যিহেতু আমি 7টা বজাতে অহা এতিয়া 6টা 6:30 হ'লহি গধূলিৰ সেইটো কাৰণে আকৌ বৰ্তাহঁতৰ ঘৰলৈও যাবলৈ এতিয়া 8-9 কিলোমিটাৰমান আছে সেইটো কাৰণে আমি সোনকালে ওলাই দিলোঁ দৰ্শন কৰি আৰু বহুত বেছি ভাগৰো লাগিছে বহুত কমেও 10 ঘণ্টামান আমি থিয়হিয়ে আছোঁ অলপ বহিব পাইছোঁ যদিও ভাগৰ লাগেতো ইমান সেনেকৈ থকাটো আৰু বৰ্তাহঁতৰ ঘৰ আহি পাই গ'লোঁ বৰ্তাহঁতৰ ঘৰ আহি পাই গা পা ধুই ধুনীয়াকৈ চাহ-তাহ খাই লৈছোঁ আৰু ভাত খাম আৰু লাহে ধীৰে আৰু বহুত ভাগৰ লাগিছে যিহেতু আজি দুদিনেই হ'ল আমাৰ টোপনি ক্ষতি কৰা যদিও হোটেলত আছিলোঁ ইমান ভালকৈ টোপনি ধৰা নাছিলে আৰু স্কুটিত আহিছোঁ যিহেতু ৰাতি বহুত কষ্টত আহিছোঁ বহি পিঠি বিষ লাগি গৈছেগৈ আৰু ঘৰলৈ ঘূৰিম আৰু ঘৰলৈ যাওঁতে সকলোবোৰ দেখাই যাম আপোনালোকক আৰু ঘৰলৈ সোনকালে যাম যিহেতু ঘৰত তাতো কামো আছে আমাৰ সেইটো কাৰণে সোনকালে যাব লাগিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু জনাব ভালদৰে নাজানো কিন্তু ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু ছাপোৰ্ট কৰিব বুলি আশা থাকিল আপোনালোকৰ আশীৰ্বাদত মৰম চেনেহত যদি আগবাঢ়ি যাওঁ আপোনালোকে ছাপোৰ্ট কৰিব তাৰে আশা ৰাখিছোঁ আৰু ভাত পানী বনাই আছে খাম আৰু লাহে ধীৰে আৰু এই মানুহজনে মোক ভিডিঅ' কৰা দেখিছক কেনেকৈ হাঁহি আছে আৰু এইফালে আমাৰ ভণ্টি টিকলিজনী ওচৰতে বহি আছে আজিলৈ বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ